বন্ধুসকল ভিডিঅ'টো শেষলৈকে চাব দেই। তোমাৰ সেই দিনবোৰৰ কথা মনত আছেনে? তুমি কোনবোৰ দিনৰ কথা কৈছা? তুমি পাহৰিলাই মানে? পাহৰিলো চাগে। তুমি পাহৰিলেও সেই দিনবোৰ মই কেতিয়াও পাহৰিব নোৱাৰো। কোনবোৰ দিনৰ কথা কৈছা ভণ্টি? হেঙুন চেলেকি খোৱা দিনবোৰ নেকি? ব'লা আজি ক'ৰবাত ফুৰি আহোঁ। আগতে তোমাৰ মুখৰ জংঘল চাফা কৰি আহাগৈ। পুৰা চাফা কৰিলো, এইবাৰ ব'লা। চি কেনেকুৱা মাইকী মোৱা লাগিছে, নাযাওঁ দেই, আগতেই ভাল আছিল। এতিয়া যাওঁ ব'লা। তুমি বেছি পলম কৰিলা, মোৰ নতুন বয়ফ্ৰেণ্ড চোৱা। হাই ব্ৰ'। যৌৱনতে প্ৰেম হয় সকলোৱে কয়। সেই প্ৰেম ভাঙি চিঙি আধা মৰা হয়। তোমালৈ মই ফোন কৰিছিলোঁ। তোমাৰ ৱাইফে ক'লে তুমি হেনো ভাত ৰান্ধি আছিলা, কিন্তু তাৰ পাছত তুমি মোলৈ ফোন কিয় নকৰিলা? নহয়, মই মানে ফোন কৰিছিলোঁ, কিন্তু আপোনাৰ ৱাইফে ক'লে তেওঁ এতিয়া বাচন ধুই আছে। এইবিলাক ভিডিঅ'নো বনাব লাগেনে? কি যে হ'ব নহয়। ঐ টিংকু, কি হ'ল ঐ? অকলে অকলে কি ভুল ভৰাই আছ? আজিকালি ইনষ্টাগ্ৰামত যিবোৰে ভিডিঅ' বনায়ো ঘৰৰ মানুহৰ আগত চাবলৈকে লাজ লাগে। তাকেহে, মৰতিকেইজনীৰ কাম নাই সেইবিলাককে কৰি থাকে। বাপেকৰ কাপোৰ ফাটি যায় তাইক খুৱাওঁতে আৰু পঢ়াওঁতে, তাই কাপোৰ খোল খাই যায় ইনষ্টাগ্ৰামত ফলোৱাৰ্ছ বহাওঁতে বহাওঁতে। ঐ টিংকু, তই অথনিৰ পৰা এইখিনিত কি কৰি আছ? ককা, মই ফুল ৰুই আছো। ভালেই কৰিছ, ৰু। ঐ টিংকু, তোৰ স্কুলৰ মাষ্টৰ আহিছে, যা ক'ৰবাত গৈ লুকাই থাক। আগতে তুমি পলোৱা ইয়াৰ পৰা। আৰে মই আকৌ কিয় পলাম? ছাৰে দেখিলে ডাঙৰ কথা হ'ব। তুমি মৰিলা বুলি 2 সপ্তাহ ছুটী লৈ থোৱা আছে। আপুনি ওলাইছেতো ঠিকেই, কিন্তু তাত গৈ কোনো ধৰণৰ মোৰ লগত তৰ্ক নকৰিব। সেইখন মোৰ মাৰ ঘৰ হয়। হয় নেকি? তেতিয়াহ'লে মোৰ দেউতা ঘৰখন কি চাইনা বৰ্ডাৰ নেকি? সদায় যে মোক প্ৰধানমন্ত্ৰীৰ দৰে ভাষণ দি থাকা। ঐ গৰু, মোক এনেকৈ থৰ লাগি চাই আছ যে, কি হ'ল? কালি ফেচবুকত ভাল পোষ্ট এটা কৰিছিল, সেইকাৰণে চাইছো। চিনাকি চিনাকি যেনো লাগিছে। কুকুৰৰ পোৱালি ফেচবুক চলাই চলাই নিজৰ বাপেৰকো চিনি নোপোৱা হলি। ঐ ৰিংকু, কালি বৰ ডাঙৰ কথা এটা হ'ল নহয়। কি কথা? কালি যেতিয়া ৰাৱণক জ্বলাবলৈ লয়, তেতিয়া ৰাৱণে খঙতে সুধিলে। ৰাৱণে আকৌ কি সুধিলে? ৰাৱণে সুধিলে, তহঁতে যে মোক প্ৰতি বছৰে জ্বলাও, তহঁতৰ ঘৈণীবোৰক লৈ পলাইছিলো নেকি? তাৰপিছত ভিৰৰ মাজৰ পৰা এজনে চিঞৰি ক'লে, আমাৰবোৰক যে লৈ নগলি, সেইবাবে জ্বলাওঁ। ঐ টিংকু, তই এই দুদিন স্কুল কিয় অহা নাই? ছাৰ, মোৰ আইতা ঢুকাল। কি? যোৱা 2 বছৰত 4 বাৰ আইতা ঢুকোৱাৰ অজুহাত দিছ, ফাঁকি দিবলৈ আৰু ঠাই নাপালি? কি কৰিম ছাৰ, যিমানবাৰ আইতা মৰিছে সিমানবাৰেই ককাই নতুনকৈ বিয়া পাতিছে। হেল্ল' শুনটো, তুমি দিয়া গিফ্টটো বৰ ধুনীয়া দেই, সেইকাৰণেই মই তোমাক বহুত ভাল পাওঁ। মই তোমাৰ সোণটোৰ দেউতাকে কৈছোঁ। এতিয়াহে বুজিলোঁ ঘৰৰ টকাবোৰ কোনে চুৰ কৰে। ঘৰলৈ আহক আজি, তোমাৰ সোণটো পিটি পিটি একদম পিতল বনাই দিম বাপেকে। বন্ধুসকল ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ ইমানেই, বাই।